নমস্কাৰ বন্ধুসকল, আজি আমি এছাম জিকেৰ জিকে পাৰ্ট 2 আৰম্ভ কৰিবলৈ ওলাইছোঁ। আমি জিকে পাৰ্ট 1ত 35লৈকে কুৱেশ্যন এনচাৰ আলোচনা কৰিছিলোঁ। আজি আমি এই ভিডিঅ'টোত 36ৰ পৰা কুৱেশ্যন এনচাৰ আলোচনা কৰিম। আগৰ ভিডিঅ'টোত শেষৰ প্ৰশ্নটো আছিল অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তি কোন? উত্তৰ হৈছে হেমচন্দ্ৰ বৰুৱা। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম কেতিয়া হৈছিল? উত্তৰ হৈছে 1888 চনৰ 25 আগষ্টত কলিকতাত। সাহিত্য অকাডেমি বঁটা পোৱা কবি হীৰেন ভট্টাচাৰ্যৰ কবিতা পুথিখনৰ নাম কি? উত্তৰ সুগন্ধি পখিলা। অসমৰ প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি? উত্তৰ হৈছে আছাম ট্ৰিবিউন। প্ৰথম সম্পাদক লক্ষ্মীনাথ ফুকন। সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি? উত্তৰ সৌৰভ কুমাৰ চলিহাৰ গোলাপ। অসমীয়া ভাষাৰ প্ৰথম মিনি আলোচনীখনৰ নাম কি? উত্তৰ বিন্দু। কোনে প্ৰথমে অসমীয়া ভাষাৰ অভিধান লিখিছিল? উত্তৰ যাদুৰাম ডেকা বৰুৱাই। কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰি কাকতখন কি? উত্তৰ উৰুলি। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? বাইবেল। 1813 চনত ছপা হয়। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি? উত্তৰ লুইতৰ পাৰৰ অগ্নিশৰ। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন? উত্তৰ নলিনীবালা দেৱী। আনন্দৰাম ঢেকিয়াল ফুকন কোন আছিল? অৰুণোদয় যুগৰ এজন বিখ্যাত লিখক। অসমীয়া ভাষাৰ প্ৰথম ব্যংগ আলোচনীখনৰ নাম কি? উত্তৰ কটুন। ৰঘুনাথ চৌধাৰীৰ কথা কবিতা গ্ৰন্থখনৰ নাম কি? উত্তৰ নৱমল্লিকা। দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? উত্তৰ সাগৰ দেখিছা। কাক অসমীয়া ব্যাস বুলি কোৱা হয়? ৰাম সৰস্বতীক। জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। অনুৰাধাৰ দেশ উপন্যাসখন কোনে ৰচনা কৰিছিল? উত্তৰ ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী। পৃথিৱীৰ অসুখ নামৰ গল্প পুথিখন কোনে লিখিছিল? উত্তৰ যোগেশ দাসে। সাহিত্য অকাডেমি বঁটাৰে পুৰস্কৃত। সোণৰ খাৰু নালাগে মোক নামৰ উপন্যাসখনৰ লেখক কোন? উত্তৰ ধীৰেন বৰুৱা। ৰামধেনু আলোচনীৰ সম্পাদক কোন আছিল? উত্তৰ মহেশ্বৰ নেওগ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ৰাধিকা মোহন ভাগৱতী। অসমৰ সাহিত্যৰথী কোন? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। অসমীয়া নাট্য সাহিত্যৰ জনক কোন? তেওঁৰ প্ৰথম নাটকখনৰ নাম কি? উত্তৰ শ্ৰীমন্ত শংকৰদেৱ। নাটকখনৰ নাম হৈছে চিহ্ন যাত্ৰা। এইখন হৈছে তেওঁৰ প্ৰথম নাটক। অসমৰ প্ৰথম মহিলা মন্ত্ৰীগৰাকী কোন আছিল? উত্তৰ মেভিছ ডন। অসমৰ উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হয়? 1948 চনৰ গুৱাহাটী হাইকোৰ্ট স্থাপিত হয়। অসম বিধানসভাৰ আসন কেইখন? উত্তৰ 126খন। অসমৰ লোকসভাৰ আসন কেইখন? উত্তৰ 14খন। কেতিয়া অসমৰ গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপিত হয়? উত্তৰ 1970 চনত। নুমলীগড় শোধনাগাৰৰ ধাৰণৰ ক্ষমতা আৰু মুঠ ব্যয়ৰ পৰিমাণ কিমান? 3 মিটাৰ টন। ধাৰণৰ ক্ষমতা আৰু মুঠ ব্যয়ৰ পৰিমাণ 200। হাতীৰ দাঁতৰ বস্তু তৈয়াৰ কৰা ঠাইখনৰ নাম কি? উত্তৰ বৰপেটা। অসমৰ তামৰ আকৰ থকা ঠাইখনৰ নাম কি? উত্তৰ ধুবুৰী জিলাৰ মহামায়া পাহাৰ। অসমৰ প্ৰথমটো তেল শোধনাগাৰ কেতিয়া ক'ত স্থাপিত কৰা হৈছিল? উত্তৰ 1901 চনত ডিগবৈত। কোনখন ঠাইক অসমৰ খাজুৰাহ বুলি কোৱা হয়? উত্তৰ মদন কামদেৱ দেৱালয়, বাইহাটা চাৰিআলি। অসম বিধানসভাৰ প্ৰথম মহিলা উপাধ্যক্ষ গৰাকী কোন? এই প্ৰশ্নৰ উত্তৰটো আপোনালোকে মোক কমেণ্টত জনাবচোন। ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।